নমস্কাৰ, মই পংকজ দাসে আপোনাক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা বুলি বিশেষ নহয়, আপোনাৰ মেইনলি পূজাৰ কথা। কিন্তু যিহেতু ইতিমধ্যে বিশ্বকৰ্মা পূজা গ'ল, সেইকাৰণে মনলৈ আহিল বিশ্বকৰ্মা পূজাৰ কথা। বিশ্বকৰ্মা পূজা বুলি ক'লে সৰুকালৰ এটা কথালৈ মনত পৰে। তেতিয়া চাগে হয়তো মই ক্লাছ 6 নে 7ত পঢ়ি আছিলোঁ। দেউতাৰ কিছু কিছু ঠাইত নাম থাকে, তো যোৱা যায় কেতিয়াবা। তো সিদিনা চিঞৰে কিছুমানে, জয় বিশ্বকৰ্মা মাইকী জয়। পিছফালৰ পৰা কোনোবা মাত দিয়ে, বিশ্বকৰ্মা মাইকী নহয়, বিশ্বকৰ্মা বাবা কি। তো বিশ্বকৰ্মা মাইকী জয় নহয়, একচুৱেলি বিশ্বকৰ্মা বাবা কি জয়। বাৰু এইটো এটা এনে জাষ্ট। তো আমি মোৰ কথালৈ আহোঁ। 17 ছেপ্টেম্বৰ অইন দিনাৰ দৰেও সেইদিনাও অফিচলৈ ওলাই গ'লোঁ 9:30-10মান বজাত। অফিচ পোৱালৈকে কমচে কম আপোনাৰ 9-10খনমান পূজা মণ্ডপ দেখা পালোঁ। তাতে আপোনাৰ 2-এখনৰ বাহিৰে বাকী প্ৰায় গোটেইখনতে এটা বস্তু দেখা গ'ল। এখনত দেখিলোঁ মুন্নি বদনাম হুই ডাৰ্লিং তেৰে লিয়ে বাজি আছে। আন এখনত দেখিলোঁ দিল কা দৰৱাজা খোলা হে ৰাজা। ৱাও, কি ইণ্টাৰেষ্টিং ছং। বিশ্বকৰ্মা পূজা আৰু গান। এতিয়া হয়তো কোনোবাই ক'ব পাৰে আমি লগাইছোঁ, আপোনাৰ কি হ'ল? তেতিয়া মই ক'ম আপোনালোকে পূজা নাপাতিব, বেলেগ কিবা পাতক, বেলেগ কিবা অনুষ্ঠান পাতক, ফাংচন পাতক, তেতিয়া ভাল লাগিব এইবিলাক শুনি। কিন্তু পূজা বা ধৰ্মীয় অনুষ্ঠানত দিল কা দৰৱাজা, মুন্নি বদনাম হুই আৰু বহুত কিবা কিবি নিশ্চয় আপোনালোকে শুনা পায়, যিটো একদম ভাল নালাগে। আচলতে পূজা আমি কিহৰ কাৰণে পাতোঁ হয়তো সকলোৱে জানে। পূজা পতাৰ অৰ্থই হ'ল মনলৈ যাতে এটা আধ্যাত্মিকতাৰ ভাৱ জাগি উঠে, মনলৈ যাতে এটা পবিত্ৰতাৰ ভাৱ জাগি উঠে, মনলৈ যাতে শান্তি আহে, সেয়াই উদ্দেশ্য। কিন্তু মুন্নি বদনাম হুই শুনিলে কাৰ মনত জাগি উঠিব? এইবোৰ আহিব জানো? মোৰ হ'লে নাহে দেই। যেতিয়া অফিচৰ পৰা ঘূৰি আহিলোঁ একেই অৱস্থা। মাত্ৰ 2এখনত দেখা গ'ল য'ত আপোনাৰ নাম কীৰ্তন কৰি আছিলে। এজন অসমীয়া হিচাপে যেতিয়া নাম কীৰ্তন কৰা শুনা পাওঁ, এটা ভিতৰৰ পৰা কিবা এটা জোচ উঠি আহে, বোলে অলপমান ৰখোঁ, চাই যাওঁ, ভাল লাগে। আৰু নাম কীৰ্তন এনেকুৱা এটা বস্তু আপুনি অলপ সময় থাকক তাতে, আপুনি অট'মেটিকেলি হাত চাপৰি মাৰিব আৰম্ভ কৰিব, এনেই অন্তৰৰ পৰা। আৰু সেইখিনি সময়ত আপুনি কোনো ধৰণৰ বেয়া আলোচনা কৰিব নোৱাৰে। মনবোৰ কিবা এটা ভাল লাগি থাকে, পবিত্ৰ ফিল হয়, ভগৱানলৈ এটা ভক্তি যায় সেইখিনি সময়ত না সৰু ডাঙৰ থাকে, না আপোনাৰ ধনী দুখীয়া থাকে, একো নাথাকে, এটাই কথা ভক্তি। কিন্তু গান শুনিলে আপোনাৰ কাজিয়া লাগিব। তাতো কিছুমান দেখা পায় দিনটো পূজা কৰিলে গধূলি সময়ত একদম খাই লৈ বৈ পূৰা কাজিয়া। ইয়াতো খুব বেয়া কথা। পূজা ভক্তিভাৱেৰে পতা উচিত। যদি ভক্তিভাৱ আমি কৰিব নোৱাৰোঁ তেন্তে নাপতাই ভাল। মই সকলোখিনিকে কোৱা নাই, কিছুমান বহুত পূজা দেখা যায় য'ত আপোনাৰ পুৰা সুন্দৰভাৱে পালন কৰে, আপোনাৰ খুব ভাল লাগে, সেইবিলাকক গৈও ভাল লাগে।
তো পূজালৈ আপোনাৰ পূজা বা ভক্তিমূলক অনুষ্ঠানত আমি সদায় এনেকুৱা এটা ইনভাইৰনমেণ্ট বা পৰিৱেশ সৃষ্টি কৰিব লাগে যিটো পৰিৱেশে মানুহৰ মনত আধ্যাত্মিকতাৰ ভাৱ জাগ্ৰত কৰে বা ধৰ্মীয়মূলক এটা ভাৱৰ সৃষ্টি কৰে। তো তাৰ কাৰণে খুব দৰকাৰী ধৰ্মীয়মূলক কিবা গীত বাজনা হওক বা সংগীত হওক এনেকুৱা বাজি থকাটো, নাম কীৰ্তন হওক। মইতো আটাইতকৈ নাম কীৰ্তনেই ভাল পাওঁ আৰু মোৰ খুব প্ৰিয় সেইটো বস্তু, হয়তো বহুতৰে প্ৰিয়। তেন্তে আজিৰ পৰা যাতে আমি ইয়াৰ ওপৰত লক্ষ্য কৰোঁ, আমি পূজা বা আন কোনো ধৰ্মীয় অনুষ্ঠানত আমি ধৰ্মীয় পৰিৱেশ এটা বজাই ৰাখোঁ। নেক্সট আন এটা কথা যিটো হয়তো আপুনি প্ৰায় লক্ষ্য কৰে, পূজা আজি শেষ, কিন্তু কাইলৈ আপুনি দেখা পাব যিটো ভগৱানক আমি যোৱাকালি ইমান সুন্দৰভাৱে পূজা অৰ্চনা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ, শ্ৰদ্ধা কৰিলোঁ, কাইলৈ দেখা পাব তেওঁ কিছুমান ঠাইত জাবৰৰ দমত ডাষ্টবিনত পৰি আছে। কিমান দুখ লাগে। সেয়াতো কোনো শাস্ত্ৰত লিখা নাই চাগে, বোলে পূজা পাতি পিছদিনা মূৰ্তিটো আপোনাৰ জাবৰৰ দমত পেলাই দিব। তাত কিমান জীৱ জন্তুৰ পৰা আদি কৰি মানুহ পৰ্যন্ত মূত্ৰ বিসৰ্জন কৰি থৈ গুচি যায়। আৰে খুব বেয়া লাগে দেখিলে, হয়তো আপোনালোকেও দেখিছে চাগে। দুখ নালাগেনে বাৰু? যাক আমি কালি ইমান পূজা কৰিলোঁ, ইমান কিছুমানেতো দিনৰ দিনটো আপোনাৰ লঘোণে থাকি পিনে পূজা পালন কৰিছে, কিন্তু পিছদিনা চব চেছ। কিয়? মই সিমান এটা নাজানো, এই ক্ষেত্ৰত মই জ্ঞান নাই সিমান এটা। তথাপিও এইবিলাকতো কোনো ধৰণৰ নিয়ম নহয় চাগে। আপোনাৰ পূজা পালন কৰি পিছদিনা আপোনাৰ ডাষ্টবিনত পেলাই দিয়া মূৰ্তিটো, চাগে কিবা বিসৰ্জন দিয়া কিবা হেৰি আছে, সেইটো কৰিলে ঠিক আছে, মই ক'বলগীয়া একো নাই তাতে। কিন্তু এনেকৈ ডাষ্টবিনত পেলাই থৈ অহা, জাবৰ দমৰ মাজত পেলাই থৈ অহা, কেতিয়াবাতো আপোনাৰ দেখা পায় বেৰবিলাকত পৰি থাকে। তেনেকুৱা কৰিলে নিশ্চয় ভগৱান ক'ত সন্তুষ্ট হ'ব? সন্তুষ্ট দূৰৰে কথা, চাগে আপোনাৰ অভিশাপে দিব। মোৰ কিমান অপমান, কালি ইমান পূজা কৰিলে আজি। সেইকাৰণে চাগে পাওক আপোনাৰ বিশ্বত আজি হ'ব পাৰে, কুছ ভি হৈ सकता है। ক'ব নোৱাৰে ন কেতিয়া কাৰ আশীৰ্বাদ লাগে, কেতিয়া কাৰ অভিশাপ লাগে। গতিকে সাৱধান হোৱা উচিত, এইবিলাক কাম বাদ দিয়া উচিত। পূজা পালন কৰিছোঁ বা পূজা পাতিছোঁ বা কিবা কৰিছোঁ, আমি তাক ভালদৰে পালন কৰা উচিত। এনেকৈ আল্টু ফাল্টুকৈ পালন কৰাটো বা মানুহক দেখুৱাবৰ কাৰণে একদম ঠিক কথা নহয়। তেন্তে আজি আৰু বিশেষ নকওঁ, আমি পূজা পাতিম কিন্তু ভালদৰে ভক্তিভাৱেৰে আৰু সকলো সুন্দৰ পৰিচালনাৰ মাধ্যমেৰে, যাতে কোনো ধৰণৰ বিশৃংখল পৰিৱেশৰ সৃষ্টি নহয়। এয়া অকল যে বিশ্বকৰ্মা পূজাৰ দিনাই হয় সেয়া নহয়, বিভিন্ন পূজা যেনে আপোনাৰ কালী পূজা হওক, লক্ষ্মী পূজা হওক, সকলো পূজাতে দেখা যায়, সৰস্বতী পূজা হওক। তো আমি ভক্তিভাৱেৰে পূজা অৰ্চনা কৰা উচিত। এই ভক্তি যাতে এদিনৰ কাৰণে নহয়, সদায় থাকিব লাগে। পূজা কৰি আহিছোঁ, বঢ়িয়াকৈ সুন্দৰ ভক্তিভাৱ লৈ আহিছোঁ, পিছদিনা বোলে কাজিয়া কৰি দিলোঁ বোলে বেলেগৰ লগত। পূজা তো বিশেষ একো নকওঁ, আজিলৈ ইমানতে। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, ধন্যবাদ।